हेलो फ्रेंड्स रांधनी हाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো জলকীয়াৰ আচাৰৰ ৰেচিপি আৰু এই আচাৰটো এনেদৰে বনালে আপোনালোকে 3-4 বছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰিব। গতিকে ভিডিওটো শেষলৈকে চাই থাকক। ইয়াৰ কাৰণে আধা কেজি লৈছো জলকীয়া। প্ৰথমতে এইখিনি ধুই লম আৰু ঠাৰিখিনি চিঙি লম। আপোনালোকে ঠাৰিৰ হৈতেও বনাব বিচাৰিলে বনাব পাৰে। আৰু অলপ অলপ কাটি লৈছো যাতে তেল মছলাটো জলকীয়াৰ ভিতৰলৈ সোমাই পৰে। যদি গোটাকৈ ৰখা হয় তেতিয়া হলে আচাৰটো হ'বলৈ বহু দিন লাগে, কাৰণ তেলটো ভালদৰে সোমাব নোৱাৰে, তেতিয়া জলকীয়াখিনি বেছি কোমল হৈ নাযায় সোনকালে। আৰু এইখিনি এতিয়া ৰ'দত দি দিম। তেতিয়ালৈকে মছলাটো ৰেডি কৰি লম। ইয়াতে হালধীয়া সৰিয়হটো লৈছো 2 চামুচ, লগতে লৈছো ৰঙা সৰিয়হটো 1 চামুচ ডাঙৰ চামুচেৰে, ধনিয়া গুটি 1 চামুচ ডাঙৰ চামুচেৰে, চফ গুটি লৈছো 1 চামুচ ডাঙৰ চামুচেৰে, লগতে মেথি গুটি আধা চামুচ সৰু চামুচেৰে, কালজিৰা আধা চামুচ সৰু চামুচেৰে। এইখিনি লো ফ্লেমতে 1-2 মিনিটৰ কাৰণে ভাজি লম। লৰাই থাকিব যাতে মছলাখিনি জ্বলি নাযায়, নহলে তিতা লাগিব পাৰে। মছলাৰ পৰিমাণটো আপোনালোকে জলকীয়া হিচাপত ল'ব, নাইবা মছলা কম হলেও কথা নাই। ইয়াতে অকমান তেল বেছিকৈ দিলে জলকীয়াৰ আচাৰটো এনেও খাবলৈ টেষ্টি হয়। আৰু এইখিনি ভাজা হৈ গৈছে। প্লেট এখনত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। ইপিনে মিঠাতেল গৰম হ'বৰ কাৰণে ৰাখি দিছিলোঁ। তেলটো প্ৰায় 1 লিটাৰ মান লৈ লৈছোঁ, কাৰণ জলকীয়াখিনিত অলপ তেলটো বেছিকৈ লাগে। এতিয়া অকমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। ইপিনে মছলাখিনি ঠাণ্ডা হোৱাৰ পিছত গুড়ি কৰি ল'ম। একেবাৰে মিহি গুড়ি কৰিব নালাগে। আৰু এইখিনি ৰেডি হৈ গৈছে। ইপিনে জলকীয়াখিনি দেখুৱাইছোঁ কিমানখিনি শুকুৱাইছোঁ। এইখিনি ভালদৰে শুকাই ল'ব যাতে পানী অলপো নাথাকে। এটা শুকান বাটিত লৈ লৈছোঁ। পানী থাকিলে জলকীয়াখিনি কেইদিনমানৰ পিছত টেষ্টটো বেয়া হয় আৰু জ্বলাটো অলপ কমকৈ আহে আৰু সোনকালে বেয়া হয়, সেইকাৰণে ভালদৰে শুকাই ল'ব। ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুসৰি, লগতে হিং এচিকুট, এইটো অপচনেল হয়, থাকিলে ল'ব পাৰে আপোনালোকেও। 5 ফুৰণ 1 চামুচ সৰু চামুচেৰে, হালধিৰ গুড়ি প্ৰয়োজন অনুসৰি, লগতে দি দিছোঁ মছলাখিনি বনাই ৰখা। প্ৰথমতে আধা দি মিক্স কৰি ল'ম। ভিনেগাৰ 5 চামুচ দিছোঁ ডাঙৰ চামুচেৰে। ভিনেগাৰ নাথাকিলেও আপোনালোকে আচাৰটো বনাব পাৰে, কাৰণ আগতে ভিনেগাৰ নিদিয়াকৈও বনাই চাইছিলোঁ, ভালে কেইদিন আছিলে এইটো। গোটেইখিনি মিহলি কৰি ল'ম। আৰু তেলটো অলপ অলপ গৰম থাকোঁতেই দিব, একেবাৰে ঠাণ্ডা হ'ব দিব নালাগে, তেতিয়াহে মছলাটো ভাজা খায়, লগতে টেষ্টটো ভাল আহে। এতিয়া গোটেইখিনি তেল দি নিদিওঁ, মছলাখিনি পুনৰ লৈ লৈছোঁ। আপোনালোকে ধৰিব পাৰিছেই চাগে, তেলখিনি দিয়াৰ পিছত জলকীয়াখিনি উপঙি উঠিছে, কাৰণ এইখিনি ভালেখিনি শুকান হৈ পৰিছে। ইয়াতে আৰু পিছত তেল দিম। এইটো সম্পূৰ্ণ ঠাণ্ডা হোৱালৈকে এনেকৈয়ে ৰাখি দিম। আপোনালোকে এইটো এসপ্তাহমান এনেকৈও ৰ'দত দিব পাৰে, তেতিয়া মছলা আৰু তেলখিনি ভালদৰে সোমাই পৰে। বটল এটাত সোমাই ৰাখি দিম ঠাণ্ডা হোৱাৰ পিছত। আচাৰখিনি থোৱাৰ আগতে বটলটো ভালদৰে ধুই ৰ'দত শুকাই লৈছোঁ, যাতে পানী অলপো নাথাকে আৰু হাতখনো যাতে ভিজা নাথাকে সেইটো মনত ৰাখিব। অলপ অলপ হেঁচি দিছোঁ আৰু ইয়াতে ওপৰত পুনৰ তেল লৈ লৈছোঁ। তেল কম হ'লে আপোনালোকে পুনৰ গৰম কৰি সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত ইয়াতে দিব পাৰে, কাৰণ এইটো জলকীয়াৰ তেলটো খাবলৈ খুবেই টেষ্টি হয়। বিশেষকৈ এইটো তেলৰ কাৰণেহে বনোৱা হয়। আৰু জলকীয়াকেইটা কোমল হ'বৰ কাৰণে প্ৰায় 3-4 মাহমান লাগি যায়, তেতিয়া খাবলৈ টেষ্টটো বেছি ভাল হয়। ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।